মই আপোনালোকক আজি ক'ম এই তামোল ঢকুৱাৰ দাম। সকলোবিলাক বস্তু ন্যূনতম মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰিলে একেবাৰে নিম্ন খাবৰ খাটি খোৱা কৃষকসকল বহু উপকৃত হ'ব। নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালে আছে চাগে সকলোৱে? আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মই এতিয়া মূলা বান্ধি আছোঁ আৰু মূলা বান্ধি থাকোঁতে ভাবিলোঁ আপোনালোকৰ ওচৰৰ পৰা আহোঁ, সেইকাৰণে আৰম্ভ কৰিছোঁ। আৰু কথা হ'ল কি, ইফালে চাওক, এইটো এটা ইফালে মোনা আছে আৰু এইখিনি বান্ধিবলৈ আছেই। বাহিৰত দুমোনা বান্ধি পেলাই উলিয়াই থলোঁ, 4 মোনা বান্ধিছোঁ। আৰু কথা হ'ল গোটেই দিনটো ৰাতিপুৱাই উঘালিলোঁ, মূলাখিনি ৰাতিপুৱা উঘালি ধুই মেলি তাৰ পৰা আনিলোঁ আৰু এতিয়া বান্ধি আছোঁ। গোটেই দিনটো কাম শেষ হোৱাই নাই এতিয়া। আৰু এতিয়া সময় হ'ল 6:30 বাজিলে, এতিয়াও এইখিনি বান্ধিবলৈ আছেই। চিন্তা কৰক বন্ধুসকল, কিমান কষ্ট হয়। দেখিবলৈ সহজ আৰু খাবলৈ ভাল, কিন্তু যিজনে উৎপাদন কৰি বজাৰলৈ উলিয়াই দিয়ে বা বজাৰৰ পৰা আপোনালোকে কিনিবলৈ সক্ষম হয়, আপোনালোকে সেই কথাটো বুজি নাপাব। আমাৰ নিচিনা খাটি খোৱা, আমাৰ নিচিনা কৃষকসকলে এই কথাটো বুজিব পাৰিব। গতিকে বন্ধুসকল, ইমান সহজো নহয়। আৰু সেয়েহে আজি ভিডিঅ'টো বনালোঁ, আপোনালোকক দেখুৱাম আমিনো কিমান কষ্ট কৰোঁ। এই মূলা, অকল মূলা বুলিয়ে নহয়, যিকোনো খেতিয়ে ক'বলৈ বা দেখিবলৈ সহজ, কিন্তু কৰাজনহে গম পায়। তো সেয়ে বন্ধুসকল, ৰাতিপুৱাই উঘালিছিলোঁ, দিনত কি হ'ল, চফা কৰা হ'ল আৰু বান্ধিবলৈ এতিয়াহে আজৰি হৈছে। আৰু সকলোৰে মানুহ সেয়ে কাম, আৰু ভাবিলোঁ বাকীবিলাক কাম কৰি লওঁ আৰু গধূলিয়া আৰু আৰামছে বান্ধিম। আৰু কি ক'ব আৰু, সেয়াই আৰু তামোল ঢকুৱাৰ ৰছীৰে বান্ধি দিছোঁ মূলা। তাৰপিছত এয়া তামোল ঢকুৱা। বন্ধুসকল, মই ক'বলৈ গৈ আছোঁ যে মূলা চাওক, ইফালে বান্ধি দিছোঁ মূলা, এয়া এইটো তামোল ঢকুৱাৰ ৰছীয়ে। তো বন্ধুসকল, ইয়াৰ ঢকুৱা তামোল গছৰ ঢকুৱা। ইয়াৰ মূল্য জানে নাজানে? ইয়াৰ দামটো মই মূলাৰ ৰেটত বিক্ৰী কৰি আছোঁ। কথা হ'ল, যদি মূলাটো বিক্ৰী কৰোঁতে মই 25 টকা পাওঁ বা 20 টকা পাওঁ বা 15 টকা পাওঁ বা যিয়ে নাপাওঁ, তেতিয়া কি হ'ব, ইয়াৰ দাম মই একেটাই হ'ব। ইমান কষ্ট কৰাৰ পিছতো আমি উচিত মূল্য নাপাওঁ বন্ধুসকল, গম পাইছেনে? চাওক, ইমান ধুনীয়া ধুনীয়া মূলা। এতিয়া আমি হ'লো কৃষক, আমাৰ পৰা কিনি নিব বেপাৰীয়ে, আৰু বেপাৰীয়ে কিমান দামত বিক্ৰী কৰে, আপোনালোকে কিমান দামত কিনি খায়, আপোনালোকে গম পাব আৰু বেপাৰীয়ে গম পাব। আৰু কিন্তু আমি উচিত মূল্য নাপাওঁ। আজি মই ৰাতিপুৱা বিক্ৰী কৰি থৈ আহিলোঁ 15 টকা কেজিকে। এতিয়া 15 টকাকৈ মই বিক্ৰী কৰি থৈ আহিলোঁ। আৰু হয়তো আপোনালোকে যদি অসমৰ কথা ক'বলৈ গ'লে, অসমৰ কথাটো কেলৈ কৈছোঁ, ডিমাপুৰ নাগালেণ্ড আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, খুব বেছি ইয়াৰ পৰা 15 কিলোমিটাৰমান হ'ব। গতিকে অসমৰ উজনিলৈ যদি যায়, উজনিৰ ফালে ইয়াৰ দাম বাঢ়ি যায়। হয়তো মূলা এতিয়া শিৱসাগৰ চাইডে, যদি আপোনালোকে শিৱসাগৰৰ পৰা চাই আছে, তেতিয়াহ'লে আপোনালোকৰ তাত গম পাব, মই জনাত এতিয়াও আপোনালোকে 40 টকা কেজিকে খাই আছে। যিহেতু আমাৰ ইয়াতে উৎপাদন হয় আৰু সৰিয়হজান চব্জি মণ্ডি ওচৰতে আছে, গতিকে আমাৰ ওচৰ পাজৰে যিমানখিনি মানুহ আছে, তেওঁলোকে কিন্তু ইমান দামত খাব লগা হোৱা নাই। আজি 15 টকাত বিক্ৰী কৰি থৈ আহিলোঁ। এতিয়াও মোৰ ৰাতিপুৱাই উঘলা মূলা এতিয়াও বান্ধি শেষ কৰিব পৰা নাই। কিমান কষ্ট কৰিছোঁ, তাৰ বিনিময়ত পাৰ কেজিত 15 টকাকৈ লাভ কৰিছোঁ। গতিকে মোৰ অনুভৱ এটা হ'ল, আৰু আপোনালোকক ক'বলৈ মন গ'ল যে প্ৰতিটো বস্তুৰে ন্যূনতম মূল্য নিৰ্ধাৰণ কৰিছে চৰকাৰে। যেনে ধৰক চাউলৰ মূল্য নিৰ্ধাৰণ কৰিছে, ন্যূনতম মূল্য। ধৰক এই তেলৰ মূল্য নিৰ্ধাৰণ কৰিছে, বা কেৰাচিন তেলৰ হওক, মিঠাতেলৰো হওক,
পেট্ৰল ডিজেল গেছ চিলিণ্ডাৰেই হওক বা অন্যান্য মচুৰ দালিয়েই হওক মানে অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী আছে চৰকাৰে মূল্য নিৰ্ধাৰণ কৰে কেবিনেটত বহি পেলাই, কিন্তু আমাৰ নিচিনা কৃষকসকলৰ মূলাৰ দাম মূলাৰ দাম কিন্তু ন্যূনতম মূল্য হিচাপত একো নিৰ্ধাৰণ কৰি দিয়া নাই। সেইকাৰণে মই আজি বান্ধি আছোঁ। আজি 15 টকাত বিক্ৰী কৰি থৈ আহিলোঁ, পৰহি দিনা মই 20 টকাত বিক্ৰী কৰিছিলোঁ, আজি 15 টকাকৈ বিক্ৰী কৰিলোঁ। অহাকালিলৈ কিমান টকাত বিক্ৰী কৰিম ভাবি পেলাই ভাবি মই বান্ধি আছোঁ। কিবা হয় বজাৰৰ কথা, হয়তো কালি কমিও যাব পাৰে, বাঢ়িও যাব পাৰে। গতিকে মোৰ অনুভৱটো আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে অকল যে মানে এই মূলাই নহয়, অকল এই মূলাৰ কথাই নহয়, আমি বন্ধাকবি কৰোঁ, ফুলকবি কৰোঁ, ৰঙালাও, পানীলাও, মানে যিখিনি আমাক খাদ্য সামগ্ৰী মানে পাকঘৰত প্ৰয়োজন হোৱা শাক পাচলি, অকল চাউল হ'লেতো নহ'ব, লগত লাগিবই শাক পাচলি, শাক লাগিব, চব্জি লাগিব। গতিকে এই আমাৰ কৃষকসকলে খেতি উৎপাদন কৰা কোনবিলাক বস্তু ন্যূনতম মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰিলে, যদি ন্যূনতম মূল্য এটা নিৰ্ধাৰণ কৰি দিয়ে যে এইখিনি মূল্য তাতকৈ বেছি মানে তাতকৈ কমত বিক্ৰী কৰিব নোৱাৰিব, বেছি দামত হ'লেও কম দামত যাতে বিক্ৰী কৰিব নোৱাৰে, তেনেকুৱা এটা মূল্য নিৰ্ধাৰণ যদি কৰি দিয়ে তেতিয়াহ'লে আমাৰ নিচিনা একেবাৰে নিম্ন খাবৰ খাতি খোৱা কৃষকসকল বহু উপকৃত হ'ব। গতিকে মোৰ ভিডিঅ'টোৰ জৰিয়তে মোৰ মনৰ কথা অকণমান আপোনালোকক আগবঢ়ালোঁ। মতামতটো আপোনালোকে মোক জনাব কমেণ্টছত, আৰু যদি ভাল লাগিছে লাইক কৰক, কমেণ্টছত জনাওক মোৰ মনৰ কথাখিনি। আপোনালোকক ক'লোঁ আপোনালোকৰ মনৰ কথাখিনি মোক জনাওক কমেণ্টছৰ জৰিয়তে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ছুটি এটা ভিডিঅ', পুনৰ এটা অন্য ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। মানে মূলা খেতিৰ দিশা, মানে মূলা খেতি সম্পৰ্কে আপোনালোকক সম্পূৰ্ণ তথ্য যুগুত কৰি থৈছোঁ আৰু আপোনালোকক আগবঢ়াম বুলি ভাবিছোঁ। গতিকে সেইটো ভিডিঅ' যদি বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাষত থকা বেল আইকনটো ক্লিক কৰি ল'ব, তেতিয়াহ'লে মূলা খেতিৰ দিশাৰ বিষয়ে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। গতিকে পুনৰ লগ পাম। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ ইমান দেৰি চাই থকাৰ কাৰণে। বাই বাই।